যোৱাটো দীঘলীয়া সময়ত আমি দেখিবলৈ পাইছোঁ যে অসমৰ বৰ্তমান 14টা যিখিনি জনজাতি আছে আৰু এই জনজাতি জনগোষ্ঠী আমাৰ জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ বাদেই অসমৰ প্ৰতিটো ৰাজনৈতিক দলে ই কংগ্ৰেছে হওক বিজেপি হওক এজিপি হওক আন ৰাজনৈতিক আঞ্চলিক বা ৰাষ্ট্ৰীয় দলে ছয় জনগোষ্ঠী জনজাতিকৰণ বিষয়টো তেওঁলোকে সমৰ্থন কৰি আহিছে কি কাৰণত সমৰ্থন কৰিছে আমি নাজানো আমাৰ কথাটো হ'ল সিসিটোৱা যোনটো আমাৰ জনজাতি জাতীয় ছাত্ৰ সংগঠন সমন্বয়ৰক্ষী কমিটিৰ এই সিদ্ধান্তটো এতিয়াও অটুট এতিয়াও বাহাল এতিয়াও আমি অটল আছো যে 14টা জনজাতি অসমত যি আছে খিলঞ্জীয়া ভূমিপুত্ৰ আমি এতিয়াও বহুতো পিছত বহুত দিশত আমি পিছপৰা আমি বঞ্চিত লাঞ্ছিত আমি শোষিত আৰু এই 14টা জনজাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি সদায় যুঁজ কৰি আহিছোঁ কৰি যাম এই জনজাতি বৰ্তমান যি এক্সিষ্টিং ট্ৰাইবেল আছে ইয়াক ক্ষয় ক্ষতি কৰি পেলাই ইয়াক আঘাত দি পেলাই ইয়াৰ ওপৰত জাপি দি পেলাই মানে নতুন জনজাতিকৰণ আমি কেতিয়াও নিবিচাৰোঁ আমাক কোনো ক্ষয় ক্ষতি নকৰাকৈ কাকবা ৰাজনৈতিকভাৱে কাকবা সাংবিধানিকভাৱে বিশেষ সুবিধা প্ৰদান কৰিব কিবা প্ৰিভিলেজ দিব সাংবিধানিক আৰু ৰাজনৈতিক মই দুটা কথা কৈছোঁ পলিটিকেল আৰু কনষ্টিটিউচনেল বিশেষ এটা সুবিধা দিব কাকবা প্ৰিভিলেজ দিব সেইটো ইকনমিকেই হওক বা আন আন দিশে হওক আমাৰ একো ক'ব লগা নাই কিন্তু বৰ্তমান যি অসমত জনজাতি আছে সেই জনজাতিৰ ক্ষয় ক্ষতি আঘাত হানি পেলাই কোনো সিদ্ধান্ত লোৱাটো উচিত নহয় আৰু এই কথাটো ছয় জনগোষ্ঠী দাবী যিখিনি মানে জাতীয় দল সংগঠন আছে বা এই কমিউনিটিবিলাকো জানে যে আমি আৰু তেওঁলোকেও এইটো বিবেচনা কৰা উচিত যে অসমত 10% ৰাষ্ট্ৰ পৰ্যায়ত নেশ্যনেল লেভেলত 7.5 ইয়াত যদি অধিক মানে লোক অসমত এতিয়া 40-45 লাখ জনজাতি লোক আছে তাৰে যদি 1.5 কোটি ইয়াত যদি 10% যদি সামিল হয় তো 2 কোটি মানুহেতো মানে জনজাতি হৈ যাব তাৰমানে 90% তো ইফালে থাকিব 10% 2 কোটি মানুহ সোমাই যাব তো ইয়াৰ ৰক্ষাটো কেনেকৈ হ'ব ইয়াৰ মানে ভৱিষ্যত অস্তিত্বটো কি হ'ব এই কথাটো তেওঁলোকেও বুজি পায় আমি কাৰো লগত সংঘাত বিচৰা নাই কাকো আমি হিংসা কৰা নাই কোনো জাতীয় দল সংগঠনৰ দাবী তেওঁলোকৰ জাতীয় আবেগ অনুভূতি তেওঁলোকৰ ৰাজনৈতিক সাংবিধানিক অধিকাৰত আন্দোলনলৈ আমি কেতিয়াও আমি মানে বাধা প্ৰদান কৰা নাই আমাৰ কোনো হিংসা নাই কথাটো হ'ল যে বৰ্তমানৰ জনজাতিৰ ক্ষয় ক্ষতি কৰি পেলাই যাতে কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে যাতে সিদ্ধান্ত নলয় আমাক আমাৰ নিচিনাকৈ জীয়াই থাকিবলৈ দিয়ক আৰু আনে যি দাবী কৰিছে তেওঁলোকক ৰাজনৈতিক সাংবিধানিকভাৱে কি ধৰণে সুৰক্ষিত কৰে কি ধৰণে তেওঁলোকক অধিকাৰ দিয়ে এইটো চৰকাৰৰ কথা সেই কথাটো আমাৰ ফালৰ পৰা আমি স্পষ্ট কৰিছোঁ অসমক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিলে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ'ব বুলি আপুনি ভাবে নেকি নাই জনজাতি বুলি তেনেকুৱা কনচেপ্ট মানে ৰাজ্য বুলি কোনো কনচেপ্ট নাই মানে ট্ৰাইবেল ষ্টেট বুলি আপুনি সমগ্ৰ ভাৰতত যদি চাই আপুনি আজি ছত্তীশগড়টো যদি চাই ঝাৰখণ্ড যদি চাই আপুনি যদি উৰিষ্যা চাই চেণ্ট্ৰেল ইণ্ডিয়াত বহুতো তেনেকুৱা ট্ৰাইবেল কমিউনিটি ডমিনেটেড ৰাজ্য আছে তো তেনেকুৱা ট্ৰাইবেল ষ্টেট বুলি কোনো নামাকৰণ নাথাকে কোনোবা ৰাজ্যত জনজাতিৰ সংখ্যা বেছি হ'ব পাৰে কোনোবা ৰাজ্যত জনজাতিৰ সংখ্যা কম হ'ব পাৰে কিন্তু ট্ৰাইবেল ষ্টেট বুলি তেনেকুৱা ৰিকগনিশ্যন ইণ্ডিয়াত সংবিধানত তেনেকুৱা লিপিবদ্ধ নাই এইটো মানুহে বনাই লোৱা এটা কনচেপ্ট মানে জনজাতিৰ সংখ্যা বাঢ়ি যাব পাৰে কিন্তু এইটো ট্ৰাইবেল ষ্টেট বুলি কোনো তেনেকুৱা লিপিবদ্ধ সংবিধানিক মৰ্যাদা তেনেকুৱা নাই